হেল্ল' ভিউৱাৰ্ছ, মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। আজি এক বিশেষ কাৰণত ব্লগটো বনাবলৈ আৰম্ভ কৰিলোঁ। আজি গৈ আছোঁ গোৱালপাৰালৈ। খুব ছাডেন প্লেন এটা বনিলে। গোৱালপাৰাত এখন ৰাভা জনগোষ্ঠীয় বিয়া এটেণ্ড কৰিবলৈ গৈ আছোঁ। মোৰ লগত এইফালে সকলো আছে। ট্ৰেইন আছে আমাৰ 12:20, প্ৰায় ট্ৰেইন সেয়া অহা শুনিছোঁ। আমি ট্ৰেইনত উঠিম এতিয়া। ব'লক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। আমাৰ এই যাত্ৰা আৰু লগতে বিয়াখন সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ৰাতিৰ ফৰকাটিং ষ্টেচনৰ পৰিৱেশ। আছোঁ এতিয়া গোলাঘাট ফৰকাটিং ৰেলৱে ষ্টেচনত। আমাৰ ট্ৰেইন আছে 12:20, কামৰূপ এক্সপ্ৰেছ। এতিয়া বাজিছে 12:10 আৰু বেছি সময় নাই, 10 মিনিট পাছতে ট্ৰেইন আহি পাব। ট্ৰেইন নিজৰ সময়তে আহি আছে, চেক কৰিছিলোঁ বাৰু। ইয়াৰ পৰা আমি যাম গুৱাহাটী ষ্টেচনলৈকে। আমি ৰাতিপুৱা 7:30মান বজাত গুৱাহাটী ষ্টেচন পামগৈ। তাৰপাছত আমি বাছেৰে গোৱালপাৰালৈ যাব লাগিব জালুকবাৰীৰ পৰা। গতিকে দেখুৱাই গৈছোঁ। এইফালে আমাক থ'বলৈ আহিছিলে, এইফালে সকলো বহি আছে। এইফালে পাণচুৰিকা, তাৰপিছত লগত পাণচুৰিকাৰ হাজবেণ্ড আছে, তাৰপিছত এইফালে পাণচুৰিকাৰ মাক দেউতাক, পিছত আৰু বা আছে। আমি 5জন যাম, বা, মই, পাণচুৰিকা আৰু তাইৰ হাজবেণ্ড, আমাৰ ভাগিনা আৰ্য। এইটো আৰ্য আটাইকেইটা ওলাই আছোঁ। টোপনি পৰা উঠিলে আৰ্য, হয় নাই? নিজৰ চিটত বহি ল'লোহি। আমি টোটেল 5জন আহি আছোঁ। এইফালে আমাৰ পোৱালি চবতকৈ চোকা, হাই কৈ দিয়া। বাকী তলৰ বাৰ্থত বহি আছে সকলো। ট্ৰেইন জাৰ্ণি হিচাপে এইটো দ্বিতীয়টো ট্ৰেইন জাৰ্ণি আৰু ৰাতিৰ ট্ৰেইন জাৰ্ণি প্ৰথম। গতিকে এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত কেনেকুৱা লাগে। গৈ আছোঁ এতিয়া কামৰূপ এক্সপ্ৰেছত গৈ আছোঁ। গতিকে গোটেইখিনি শ্বেয়াৰ কৰিম, চাই থাকিব শেষলৈকে। গুড মৰ্ণিং। আমি উঠিলোঁ, আহি আমি এতিয়া গুৱাহাটী পামগৈ আৰু। লাষ্ট ষ্টপেজ ক্ৰছ কৰিলোঁ। এইটো আমাৰ আৰ্য গোটেই ৰাতিটো শুই পেলাই ৰাতিপুৱা 4টাতে উঠিলে, হয় নাই? উঠি পেলাই গোটেই ট্ৰেইনখন পিক পাককৈ চাই আছে। ৰাতিটো কষ্ট মাৰি শুই পেলাই এতিয়া উঠিছে, চব উঠাৰ পিছত। অৱশেষত আমি ৰাতিপুৱা 7:30 বজাত যথাসময়ত আহি গুৱাহাটী ষ্টেচনত নামিছোঁহি। এইফালে দেখিছে সদাব্যস্ত গুৱাহাটী ষ্টেচন, গুৱাহাটী ৰেলৱে ষ্টেচন। আমি ইয়াৰ পৰা এতিয়া আকৌ বাছেৰে জালুকবাৰীলৈকে যাব লাগিব। এতিয়া ওলাই গৈ আছোঁ ইয়াৰ পৰা। এতিয়া পালোহি জালুকবাৰী। জালুকবাৰী অথনিতে পালোঁ। আমাৰ গোৱালপাৰা গাড়ী, আমি গোৱালপাৰা উঠা বহা। এইফালে গোৱালপাৰা বাছ, জালুকবাৰীত আছোঁ। এতিয়া গোৱালপাৰা বাছত উঠিলোঁ। বাছখন যাবলৈ অকণমান সময় লাগিব, যিহেতু খালী হৈ আছে, ভিতৰত ইমান মানুহ নাই। তাৰপিছতে বাছ ষ্টাৰ্ট দিব। আহি পাইছোঁ এতিয়া বকুত অকণমান ৰৈছোঁ। তাৰপৰা আকৌ যাত্ৰা আৰম্ভ হ'ব। অলপ দেখাই দিছোঁ। ইয়াত বিশেষ টাইম ৰ'বলগীয়া নাই, কামো নাই। এইখন হ'ল বকু মেইন চহৰ। ইতিমধ্যে আমি গোৱালপাৰা জিলাত প্ৰৱেশ কৰিছোঁ। এয়া শাৰী শাৰী ৰাস্তাৰ দুয়োফালে শাল গছে আমাক গোৱালপাৰালৈ আদৰণি জনালে। পৰিৱেশটো খুব ধুনীয়া, চাৰিওফালে সেউজীয়া, ৰাস্তাৰ দুয়োপাৰে শাৰী শাৰীকৈ গছবিলাক আছে। এয়া হৈছে গোৱালপাৰাৰ সৌন্দৰ্য। ইয়াৰ পিছতে আমি ধনুভঙা পাম, মানে তাৰ আগত ধূপধৰা পাম। ধূপধৰা পাৰ হৈ আমি ধনুভঙা পাম। আমি ধনুভঙাতে নামিব লাগিব। তাৰ পৰা আকৌ যাবগৈ লাগিব অ'টৰে। আমি যিখন জেগালৈ আহি আছোঁ, যিখন ৰাভা জনগোষ্ঠীয় গাঁৱলৈ। আমি এতিয়া ধনুভঙাত আছোঁ। ইয়াৰ পৰা এতিয়া যাম আমি মাদাং নোৱাপাৰা।
দাদাই কৈছে মই নামটো ভালকৈ ক'ব পৰা নাই চাগে শুদ্ধকৈ। এয়া আমাৰ অটো ৰেডি আছে, আমি যাব লাগে আৰু কিছু পিছতে আমি আমাৰ গন্তব্যস্থান পামগৈ। আপোনালোকক দেখুৱাম গোৱালপাৰা সৌন্দৰ্য, পাহাৰৰ মাজৰ সৌন্দৰ্য। গতিকে ভিডিঅ'টো চাই থাকক। এয়া আমাৰ ৰাইজ কালিৰ পৰা আহি পোৱাহি নাই। আজি ভাগৰ লাগিছে নে? লাগিছে। এয়া এখন মানুহ নোজোৰো, এজনী মানুহে 3টা জেগা লৈ আহিছে অকলেই। ইয়াত দুদিনকৈ আছোঁ, দেখুৱাই যাম, ফুৰিবলৈ যাম, জেগাখিনি দেখুৱাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আশা ৰাখিছোঁ চাই যাব। ইয়াৰ পিছৰকেইটা খণ্ডও। থেংক ইউ।